ৰাতিপুৱাটো তাৰ সৈতে কেনেধৰণে ব্যস্ত হৈ থাকোঁ সেয়াটো মই আপোনালোকক প্ৰায় ভিডিঅ'ত দেখাই থাকোঁ। এতিয়া টেংকিৰ পৰা পানী পৰি আছে, সেই মাতটো শুনি মানে চাবলৈ গৈছে। হাতত কিন্তু ব্ৰাছডাল এনেহে লৈ গৈছে নামতহে। যেতিয়া গা ধুৱাওঁ তেতিয়া মই কাপোৰ এখনতে পেষ্ট অকণমান লগাই দাঁতকেইটা ঘঁহি দিওঁ। তাৰ মানে দাঁতকেইটা খাৰে খাইছে, যদি তাৰ কিবা উপায় আছে জনাবচোন বাৰু। একদম মানে দাঁত যেতিয়াৰ পৰা ওলাইছে তেতিয়াৰ পৰা নিজে নিজে খাৰে খায়ে আছে। আৰু এতিয়া যিহেতু ধানৰ দিন, আমাৰ চোতালত মানে দাইহঁতে ঢেৰ ধান শুকুৱাই, ৰ'দটো ভালকৈ পৰে যে। আৰু ঘৰতে তিতা কেৰেলা আছে যিহেতু, যেতিয়াই মন যায় তেতিয়াই খাই থাকোঁ আৰু কালি যে দেখাইছিলোঁ শাক বুটলি আনিছিলোঁ বুলি, আজি তাৰ শাকৰ মানে পিটিকা অকণমান বনালোঁ। আৰু শাক পালে মোক একোৱেই নালাগে। আজি যিহেতু বৃহস্পতিবাৰ আছিলে আৰু মায়ে বহু দিনৰ মূৰত বজাৰ কৰিবলৈ বুলি ওলাই গ'ল, ঢেৰ শাক পাচলি লৈ আহিছে আৰু বেলফৰি আনিছে আচাৰ কৰিবলৈ বুলি। আপোনালোকে আচাৰবিলাক কোনে কোনে কেনেকৈ থয় অকণমান আইডিয়া এটা দিবচোন কমেণ্টতে, মই তেনেকৈ থ'বলৈ চেষ্টা কৰিম। আৰু আজি যিহেতু মানুহজনৰ ডিউটি আছিল, পাছবেলা কিবা এটা খাবলৈ আহে, ডিমৰ দম আৰু ৰুটি বনাই থৈছিলোঁ। আজিলৈ মানে লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে হাঁহি থাকক, সুখত থাকক।